বন্ধুসকল আজি সন্ধিয়াৰ পৰা এটা নিউজ চাই আছো টিভিত বা মোবাইলত ইউটিউবত চাই আছো যে আল্লাহৰ নাম প্ৰতিটো গছৰ পাতে পাতে লিখা আছে কিন্তু এই আল্লাহৰ নাম গছৰ পাতে পাতে কিয় আহিল বা কেনেকৈ আহিল ইয়াৰ সাইন্টিফিক ৰিজন কি মই আজি আপোনাক সকলো কম তো হেল্ল বন্ধুসকল মোৰ নাম মালিক মোৰ লগত আছে লিলি মাষ্টাৰ আৰু মই আছো আপোনাৰ লগত মানে বন্ধুসকল কথাটো এনেকুৱা যে গুৱাহাটীৰ পৰা মোৰ এজন সিস্টাৰে মোক কিছুমান ফটো পঠালে গছৰ পাতৰ ফটো পঠালে আৰু সেই ফটোবোৰত লিখা আছে আল্লাহ বা বহুতো আল্লাহৰ নাম লিখা আছে আৰু অলপ পিছত মোৰ সৰু ভাইটি হোষ্টেলৰ পৰা কল কৰিলে যে দাদা আমাৰ হোষ্টেলৰ সকলোবোৰ গছতে আল্লাহৰ নাম আছে আমাৰ ঘৰৰ গছবোৰত আছে নাই আল্লাহৰ নাম তো মই কলো যে এইটো কেনেকৈ হ'ব পাৰে মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল তাৰ পিছত যেতিয়া ভিডিও কল কৰি মোক দেখুৱালে মোৰ ভাইটি তেতিয়া বিশ্বাস হৈছে আৰু ইয়াৰ পিছতো মোৰ অলপ ডাউট আছিল আৰু সেইভাবে মই এজন সায়েন্সৰ লৰাৰ পৰা সুধিলো যে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে আল্লাহৰ নাম গছৰ পাতে পাতে আছে আৰু বন্ধুজনে মোক আধা ঘণ্টা পিছত এটা ভিডিও পঠালে মোক আৰু সেই ভিডিওখন চাই মই গম পালো যে এইটো কেনেকৈ সম্ভৱ বা আল্লাহৰ নাম বা গছৰ পাতত বগা বগা ৰঙৰ আল্লাহৰ নাম কেনেকৈ আহিল বা ইয়াৰ সাইন্টিফিক ৰিজন কি তো আপোনালোকে প্ৰথমতে এই ভিডিও ক্লিপটো চাই লওক সৰু ভিডিও ক্লিপ এটা চাই লওক তাৰ পিছত মই আপোনালোক সকলোবোৰ কৈ আছো The pest assumes the name on its spiraling egg-laying nature and invades palm parts such as leaves, petioles, spathe and nuts. Normally it is confined on the বন্ধুসকল এতিয়া কথাটো হল যে মই সায়েন্সৰ ভিডিওটো চালো কিন্তু সায়েন্সৰ ভিডিওটোত জীৱৰ কথা কৈছে আৰু জীৱৰ দৃশ্য দেখাইছে সেই দৃশ্যৰ লগত কিন্তু এই পাতবোৰৰ আল্লাহৰ লগত কোনো ধৰণৰ মিল নাই কাৰণ সেই প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা যিবোৰ আছ আছে তাৰ লগত এই আল্লাহৰ কোনো ধৰণৰ মিল নাই কেৱল আল্লাহৰ পিছপিনে যিবোৰ বা চাৰিওপিনে যিবোৰ আছ আছে তেনেকুৱাহে অলপ মিল দেখা গৈছে কিন্তু আজিৰ যিবোৰ পাতবোৰ দেখা পাইছো সেই পাতবোৰত কিন্তু আল্লাহৰ নাম স্পষ্টভাৱে দেখা গৈছে কিন্তু সেই সায়েন্সৰ ভিডিওটোত আল্লাহৰ কোনো ধৰণৰ নাম দেখা নাই কেৱল তেনেকুৱা আছে দেখা পাইছো তো এইটো হসাকৈ কৰ পৰা আহিল কেনেকৈ আহিল ঈশ্বৰৰ দানে নে কিবা কোনো নাজানে আমি তো সকলোৱে ভাবি আছো এইটো ঈশ্বৰৰ দান হ'ব পাৰে নোহোৱা কোনো কথা নহয় আৰু এইটো ঈশ্বৰৰ দান যে নহব এইটো আমি একেবাৰে নুই কৰিব নোৱাৰো কাৰণ তাতে আমি বা এই পাতবোৰত আমি হুবহু আল্লাহৰ নাম দেখা পাইছো তো বন্ধুসকল আপোনালোকেও ডেসক্ৰিপচন বক্সত থকা লিংকৰ জৰিয়তে আপোনালোকে সেই ভিডিওটো চাব পাৰে যে আল্লাহৰ নাম বা এনেকুৱা লিখা গছৰ পাতবোৰত কেনেকৈ আহিল তো বন্ধুসকল আশা কৰো আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে তেনে এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো বা টেকনিক্যাল এনালাইসিস চেনেলটো কেতিয়াও সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈকে আপোনালোকৰ মাজৰ পৰা ইমানতে বিদায় লৈছো কিন্তু একেবাৰে বিদায় লোৱা নাই আপোনালোকৰ সন্মুখত দেখাব আন এটা ভিডিওতে আৰু যেতিয়ালৈকে আপোনালোকে লিলি মাষ্টাৰৰ পৰৱৰ্তী ভিডিও নাচায় তেতিয়ালৈকে আপোনালোকে সকলোৱে ভাল থাকিব সুস্থ থাকিব সুখত থাকিব আনন্দ থাকিব আৰু এইখিনি কৈ মই লিলি মাষ্টাৰ আপোনালোকৰ মাজৰ পৰা আন এবাৰ বিদায় লৈছো থ্যাংক ইউ সো মাচ